আৰু এইখন হল মূল যিখন প্ৰৱেশ গেট আপোনালোকে চাব পাৰে তো বলক এতিয়া ভিতৰলৈ গৈ থাকো আৰু দুধনৈ ৰাখত প্ৰৱেশ কৰি আপোনালোকে দেখিব সন্মুখত এটা টেলিভিছন বনাই থৈ দিছে তো বলক এতিয়া মেলাখনৰ ভিতৰত গৈ থাকো তো আপোনালোকে চাব পাৰে সন্মুখত টেলিভিছনটো কি ধুনীয়া মানে তো আপোনালোকে চাবৰে বৃন্দাবনখন কি ধুনীয়া বনাইছে চাওক না মানে চন্না আছে আৰু কি কম মানে আল্টিমেট তো কি কম আপোনালোকে চাওক এইফালে কৃষ্ণটো মানে বাঁহী বজাইছে বৃন্দাবন লাগিলে মানে কিমান হৈছে মানে তো আপোনালোকে এনজয় কৰক মোবাইলৰ ভিতৰৰ পৰা যিমানখিনি পাৰে মানে এনজয় কৰক এনজয় কৰি মানে ফিল্টাৰ লগাৰ ফিট লাইক কৰি দোস্ত আপোনালোকে বেলেগ চাবই নালাগে মানুহৰ ভিৰ চাওক না কি কম মানে আৰু দোস্ত আপোনালোকক এটা বস্তু দেখুৱাই দিওঁ ৰ'ব কিমান ডাঙৰকৈ মানে ৰাধা কৃষ্ণ বনাইছে চাওক না কি ধুনীয়া মানে মানে কিমান ডাঙৰ বনাইছে কি কম আৰু দে আৰ তো এতিয়া গৈ আছো মিনা বজাৰত দোস্ত আপোনালোকে চবৰে আগিয়াৰ মিলছন ওৱেন বাছখনো আছে কি কম আৰু মজা ডক ৱাও মানে কি আল্টিমেট মানে কি কম বহুত ধুনীয়া লাগিছে এইফালে আপোনালোকে মানুহবিলাক চাব পাৰে তো চাব পাৰে আপোনালোকে মানুহৰ ভিৰ কি কম আৰু এনেকুৱা ভিৰ হ'ব লাগে তেতিয়াহে মজা লাগে তো